भारत भुटान सीमा दारगारि हाथिसाराव सुबुंफोरनि थाखाय खुंदों बेसेन नाङै देहा फाहामथाय बादा। काजलगांव एसडी क्लिनिकनि डक्टर सामिक देबनि मेडिकेल हानजाया सीमा ओनसोलाव थानाय रायजो राजाफोरनि थाखाय देहानि गुबुन गुबुन बेरामनि सायाव नायबिजिरनानै बेसेन नाङै देहा फाहामथाय बादाखौ खुंफुंनाय जायो। मख'नो गोनांदि काजलगांव एसडी क्लिनिकनि डक्टर सामिक देबनि मेडिकेल हानजाया बेसेन नाङै सिबिथायनि देहा फाहामथाय होनाय हाबाफारिखौ दादगारि ओनसोलनि रायजो राजाफ्रा गोजोननाय फोरमायदों। হয়, মই ডক্টৰ শ্ৰমিক দেৱ। মই ইয়াতে কাজলগাঁৱত মোৰ এটা ক্লিনিক আছে, SD ক্লিনিক। আমি আজি ইয়াতে এই ভিতৰীয়া অঞ্চলত দাঁতগিৰিত এইকাৰণে আহিছোঁ কাৰণ ইয়াৰ মানুহবিলাকে বঙাইগাঁও যায় বা বহুত বাহিৰত যায়, বহুত কষ্ট কৰি যায়। আমি নিজে দেখিছোঁ ৰাস্তাৰ কি কণ্ডিশ্যন। তো তেখেতসকলে প্ৰপাৰ গাইডেন্স তাতে গৈ নাপায় আৰু বহুত আজি আমি এৰাউণ্ড 50 পেচেণ্ট চাইছোঁ ইয়াতে। বহুত ডিফাৰেণ্ট টাইপছৰ বেমাৰী পেচেণ্ট আছে ইয়াতে। আমি চাব আহিছিলোঁ কাৰ্ডিয়াক আৰু ডায়েবেটিক পেচেণ্ট, প্ৰেছাৰ, চুগাৰ এইবিলাক পেচেণ্টে চাব আহিছিলোঁ। কিন্তু আহি চালোঁ যে ইয়াতে বহুত বেলেগ টাইপৰো পেচেণ্ট আছে যিসকলে এতিয়ালৈকে ভালকৈ চিকিৎসাৰ সুবিধা পোৱা নাই আৰু স্পেচিয়েলি ইয়াতে মেইনলি ফাৰ্মেচী চিকিৎসাই হৈ থাকে। ইয়াতে প্ৰপাৰ ডক্টৰৰ কোনো তেনেকুৱা চিকিৎসাৰ এভেইলেবল নাই। আমি এইটো বিচাৰোঁ যে আমাৰ থ্ৰুত যদি অলপ মানুহৰ বেনিফিট হয়, আমি আজি নহয়, আমি আৰু আকৌ আহিম। আমি পাৰিলে প্ৰত্যেক মাহত একবাৰকৈ আহিম। খালি এই ৰাস্তাটোৰ কাৰণে অলপ অসুবিধা, বাকীটো আমাৰ আহিবলৈ কোনো অসুবিধা নাই। আমাৰ ইয়াতে মোৰ লগত আজি মোৰ মেডিকেল কলিগ তেখেতসকলে আছে, তেখেতসকলে মেডিকেল কোম্পানীৰ কাম কৰে। তেখেতসকলে আজি আহি ইয়াতে বিনামূলীয়া চুগাৰ টেষ্ট কৰিছে, বিনামূলীয়া প্ৰেছাৰ চেক কৰিছে, বিনামূলীয়া লিপিড প্ৰফাইল থাইৰইড চেক কৰিছে। আৰু আমি ফিউচাৰত আৰু তেনেকুৱা কৰিব বিচাৰিম। আৰু সেইটোৱে মোৰ মেছেজ যাব ইয়াৰ মানুহবিলাকে যে আপোনালোকে কিবা অসুবিধা থাকিলে আমাৰ কাজলগাঁৱত SD ক্লিনিকত আহিব পাৰে। আমি আপোনালোকৰ যিমান পাৰোঁ সহায় কৰাৰ চেষ্টা কৰিম আৰু যিমান পাৰোঁ আমি আপোনালোকৰ যিমান আপোনালোকে গৰীব বা আপোনালোকে তেনেকুৱা পইচাৰ কাৰণে প্ৰব্লেম হৈ আছে, সেইটো আমি চাইকিনি যিমান পাৰোঁ আমি আপোনালোকক সকাহ দিয়াৰ চেষ্টা কৰিম। সেইটোৱে আমাৰ উদ্দেশ্য। নাই, এইটোতো হয়, কাৰণ আমাৰ ওচৰত এতিয়া ইয়াতে হস্পিটেল নাই, ডক্টৰ নাই, এইটোতো গভৰ্ণমেণ্টৰ কথা। এইটোতো আই এম নট দ্য প্ৰপাৰ পাৰ্চন মই সেইটো বিষয়ে আলোচনা কৰাৰ। কিন্তু মই এটা কথা ক'ব পাৰোঁ যে এজন কিবা বেমাৰী তেখেতে যদি প্ৰথম অৱস্থায় ডক্টৰক দেখায়, ছাপ'জ কাৰোবাৰ চুগাৰ ডায়েবেটিছ ধৰা পৰিছে, তেখেতে প্ৰথম অৱস্থাত যদি ডক্টৰক দেখায়, তেনেহ'লে যিকোনো তেখেতে যিটো পাছত যে তেখেতৰ এইটোৰ কাৰণে বহুত বেনিফিট হ'ব। তেখেতে প্ৰপাৰ এডভাইচ পাব, প্ৰপাৰ মেডিচিন পাব। ফিউচাৰত গৈ তেখেতৰ যিটো ডায়েবেটিছৰ পৰা মানুহৰ কমপ্লিকেশ্যন হয়, চকুত কম দেখে, নাৰ্ভৰ প্ৰব্লেম হয়, কিডনীৰ প্ৰব্লেম হয়, এইবিলাক নহ'ব। হ'লেও দেৰিকৈ হ'ব। কিন্তু ইয়াতে বেচিকেলি কি হয়, ইয়াতে মানুহবিলাকে আমাৰ ওচৰত যেতিয়ালৈকে গৈ পায় তেতিয়ালৈকে অলৰেডি তেখেতসকলে কমপ্লিকেশ্যনবিলাক হৈ গৈছে। কাৰণ তেখেতসকলৰ ইয়াতে ফাৰ্মেচীত দেখায় আৰু ফাৰ্মেচী আৰু প্ৰপাৰ গাইডেন্স দিব নোৱাৰে। আল্টিমেটলি সেইটোৱে প্ৰব্লেম হৈছে। তো সেই প্ৰব্লেমটো চলিউশ্যনটোতো অবভিয়াছলি গভৰ্ণমেণ্টে কৰিব লাগিব। কিন্তু আমি আমাৰ তৰফৰ পৰা যিমান পাৰিম ইয়াৰ লোকেল ৰাইজৰ সহযোগিতাত, আপোনালোকৰ সহযোগিতাত মই চবকে আহ্বান জনাইছোঁ যে যদি কিবা অসুবিধা থাকে আমাৰ তাতে আহক। আমি সাধ্যমতে চেষ্টা কৰিম আৰু পইচা যিমানে থাকক, যেনেকুৱাই থাকক, আমি সেইটোৰ ফালে চোৱা নাই। আমি এই কাৰণেই আহিছোঁ যে সেই বস্তুটো যাতে আমি কভাৰ কৰিব পাৰোঁ, যে ইয়াৰ মানুহবিলাক যাতে এটলিষ্ট অলপ হ'লেও প্ৰপাৰ চিকিৎসা পায়। আচ্ছা, প্ৰথমতে মিডিয়াসকলক মোৰ নমস্কাৰ। আজি ইয়াত এটা ডক্টৰ ভিজিট কৰিছে। তেখেতে ইয়াত হাতীচাৰ ৰুৰাল এৰিয়াত আহি পেলাই যোনটো এটা ভিজিট দিল গৰীব মানুহৰ হতে, সেই হতে আমি বহুত আনন্দিত যে গৰীব মানুহসকলৰ পৰা এটা সহায় পাব, যে এজন ডক্টৰ আহি পেলাই আমাৰ ইয়াত যে এটা ফ্ৰী ভিজিট কৰি দিলে। তেখেতক আমি ৰুণিখাটা তাৰপিছত হাতীচাৰ বাকী হৈ পেলাই তেখেতক আমি ধন্যবাদ যাচিলোঁ। সেইটো অঞ্চলত এটা হস্পিটেল নাই, কোনোবা বেমাৰ হ'লে মেডিকেল শ্বপৰ পৰা ঔষধবিলাক কিনি পেলাই খাই থাকে। এইটো বিষয়ে আপুনি কি ক'ব ডক্টৰ? নিশ্চয় এইটো আমাৰ এই এৰিয়াত যেনেকৈ ধৰক চামথাইবাৰীৰ পৰা হাতীচাৰলৈকে এটা তেনেকৈ নিৰ্ভৰযোগ্য হস্পিটেলটো নাই। কিন্তু আমি আশা কৰোঁ গভৰ্ণমেণ্টৰ ওচৰতে, ৰাজ্য চৰকাৰৰ ওচৰতে আশা কৰোঁ যাতে তেখেতে ৰাজ্য চৰকাৰে ইয়াত এটা
যিকোনো 30 বেড হওক 50 বেড হওক বা 100 বেড হওক এটা যদি হস্পিটেল যদি তৈয়াৰ কৰি দিব পাৰে তেনেহ'লে আমি নিতেও আনন্দিত হ'লোঁ হয়। তেখেতে আজি যেনেকৈ ধৰক আজি ডক্টৰ এটা আহি পেলাই ইয়াত ভিজিট কৰিছে, ইয়াত ভিজিট কৰাত তেখেতৰ লগত আমাৰ আনন্দিত আৰু বহুত ভাল পাইছোঁ আৰু কিয়নো ইয়াত গৰীব মানুহ আছে, বহুত বেমাৰৰ মানুহ থাকে। সেই গতিকে তেখেতৰ ওচৰত আমাৰ এটা অনুৰোধ থাকিল যে যাতে আৰু ছেকেণ্ড টাইমত তেনেকৈ ক'ৰবাত যদি ভিজিট হয় তেখেতৰ লগত আমি আনন্দিত আছোঁ। আমার ডক্টরও নাই, হসপিটালও নাই, হ্যাঁ, আর ডাঙরটা ডক্টরটা আইছে, আমি ভাল পাইছোঁ, হ্যাঁ। এখানে তো হসপিটাল নাই, তার মানে কিবা ফার্মেসির দবাই খাবার আনিব লাগে, হ্যাঁ। একাৰণে আমি তো ভাল পাইছোঁ ডক্টৰ তাত। কিবা কিবি দবাই খাব লাগে, তোমাৰ তো ক'ব লাগে না, এইটোৱে কৈ আছোঁ। ধন্যবাদ। আপনি কি হৈছিল? কি হৈছিল আপনি? আপনি মোৰ ঠেং বিষ হৈছে, কমৰ বিষ হৈছে, কোনোবা দিন মাথা বিষ হৈছে, দাঁতৰ দৰজ হৈছে, এরকমই। ডক্টৰে কি কৈছে আৰু দবাই কিবা আনিব লাগে, হ্যাঁ। টাইমৰ ভাত খাওয়ার পিছত খাব, আৰু কিবা দৰত বিষ হৈছে, এইটো ভাত খাওয়ার পাছতে এটা খা, আৰু এইটো দবাই গেষ্ট্রিক দবাই, সুগার দবাই, প্রেসার দবাই খাবার লাগে, এরকম কৈছে। আমারটা হসপিটাল না হলে কি করম, দাঁড়িয়ে তো ফার্মেসিও মাত্র আছে, নাই না, এরকমই আমি তো হসপিটাল আছে যাতে আমার সুবিধা হব, হ্যাঁ। সবক মানুষ দিলে তো সবটা ভালো হব আমারে লাগে, আর গাড়ি ভাড়া পিটাব লাগে, জাহাজ 100 টাকা আহটা 100 150 টাকা 200 টাকা যাব, গরিব মানুষ কিরকম খাবো, হ্যাঁ। ওদের বিমার হলে গাড়িও নাপায় কোনোবাই দিন, এরকমই আমার অসুবিধা হয়েছে। যাব লাগে 2 ঘন্টা 2.5 ঘন্টা মান। এইটো ভাল পাইছে আমার। আগতে অহা নাই, আগতে অহা নাই, এই বছৰে আহিছে, আৰু আমিতো ভাল পাইছে ডক্টৰ আহা। আৰু কিবা কিবা দবাই দাৰুবিলাক এটা দাৰুটা শিকাইছে, আমাৰটা ভাল পাইছে। मोनसे फोसावथाय क'क्राझार जिल्लानि सिङाव थानाय दा रियेलिटी पाब्लिक स्कुलाव पाब्लिक रिलेशन अफिसारनि गोनांथि जादों। गोसो गुदुं बिजाथिफोरा थाबैनो जगाजग खालामनो हागोन। पाब्लिक रिलेशन अफिसारनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय जानांगोन, नङाब्ला मास कमिउनिकेशन एन्ड जार्नालिज्म आयदायाव MA खालामनाय जानांगोन। बिनि थाखाय जेबो एक्सपिरियेन्सनि गोनांथि गैया। डिग्री गोनां बिजाथिफोरा बयबो एप्लाइ खालामनो हागोन। दान बान्थाखौ 15,000निफ्राय 20,000सिम होनाय जागोन। गोसो गुदुं बिजाथिफोरा रियेलिटी पाब्लिक स्कुल @gmail.com आव मेसेज हरनो हागोन, नङाब्ला 9435293000 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।